আইদেউৰ আমাৰ যিটো বাথৌ থানচালি আছে ইয়াৰ মূল গেটটো নিৰ্মাণ কৰিছে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু আজি সেইটো মুকলি কৰা হ'ল মই আমাৰ আইদেউৰ বাথৌ থানচালিৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী সকলোকে মোৰ তৰফৰ পৰা মই অভিনন্দন জনাইছোঁ আৰু আমাৰ যিটো মূল থানচালি বুলি কয় মন্দিৰ তাত কিছুমান কাম তেখেতসকলে নিজৰ প্ৰচেষ্টাত কৰি আছে আমি আলাৰী চেৰাং আঁচনিৰে প্ৰায় 1800 মন্দিৰ থানচালি এইবিলাকত 2 লাখ টকা দিয়া হৈছে কিন্তু কিছুমানত অলপ বেছিকৈ দিব লগা হৈছে কাৰণ সেইটো অলপ চেণ্টাৰৰ হয় তো এই কাৰণে অনাগত দিনত আমাৰ থানচালিটো কমপ্লিট কৰাৰ কাৰণে যিখিনি ফাণ্ড লাগে সেইটো পৰ্যায়ক্ৰমে দি যাম আৰু ইয়াত দেৱালয় এখন আছে তেখেতসকলৰ কৈছে যে আমাৰ মাজে মাজে চুৰি হয় তো এই কাৰণে এটা সোলাৰ লাইটৰ দৰকাৰ আছে মই আমাৰ MCLA ডাঙৰীয়াক দায়িত্ব দিছোঁ কম সময়ৰ ভিতৰতে এটা ডাঙৰ এটা সোলাৰ লাইট ইয়াতে ইনষ্টল কৰা হ'ব যাতে ৰাইজৰ যাতায়াতৰ সময়তো পোহৰটো পায় আৰু একেলগে দেৱালয়খনো পোহৰটো পায় স্যাৰ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আন কোনো দলক ভোট দিব নালাগে খালি BJP ভোট দিব লাগে কি কৈছে নিৰ্বাচনতো চবেই কয় নিজক দিয়ক বুলি এইটো ৰাইজেহে বাছনি কৰিব ভাৰতবৰ্ষত যেতিয়া লোকসভাৰ নিৰ্বাচন আহে ৰাজ্যসভাৰ কি কয় আমাৰ এছেম্বলিৰ নিৰ্বাচন আহে পঞ্চায়তৰ কাউন্সিলৰ মিউনিচিপালিটি সব দলেই কয় যে আমাকে ভোট দিয়ক কিন্তু গণতন্ত্ৰৰ দেশত ৰাইজে সিদ্ধান্ত লয় গতিকে BTR নিৰ্বাচনত আজি প্ৰায় 40-50 বছৰৰ পিছত প্ৰথম 5টা বছৰ এনেকুৱা পাইছে য'ত সকলো শান্তি সম্প্ৰীতি সমন্বয় নিৰাপত্তা আৰু এতিয়া আপোনালোকেও প্ৰশ্ন সুধিবলৈ এটা সাহস কৰিছে যিটো নেকি আগত পাৰা নাছিলে গতিকে এই পৰিৱেশটো ৰাইজে সবেই উপলব্ধি কৰিছে আজি ওদালগুৰিত কি আছিল হৰিচিংগাত কি আছিল এই পৰিৱেশবিলাক সবেই দেখা পাইছে উত্থান পতান দুখ দুৰ্যোগ কেতিয়া গৰম আছিল কেতিয়া ঠাণ্ডা আছিল সব দেখা পাইছে গতিকে আজি বড়োলেণ্ডৰ নিৰ্বাচনটো সুকীয়া আৰু সেইকাৰণে বড়োলেণ্ডৰ ৰাইজে মোৰ বিশ্বাস আছে যে সেইটোৱে কৰিব যিটো বড়োলেণ্ডৰ কাৰণে ভাল হয় আমাৰ স্বাধীনতাৰ 78 বছৰত ৰাস্তা দলং বনাই আছে আজিলৈকে শেষ হোৱা নাই স্কুল কলেজ নিৰ্মাণ কৰি আছে শেষ হোৱা নাই কিন্তু যিটো শান্তি যোৱা 30-40 বছৰত পোৱা নাছিলে এই শান্তিটো আজি সবে ঘূৰাই পাইছে আৰু যেতিয়া শান্তি থাকে মানুহে লাখ বছৰ আগৰ পৰাই নিজৰ দুবেলা দুমুঠিটো সংগ্ৰাম কৰি খাই আহিছে আজি লাহে চৰকাৰী আঁচনি পাইছে ভাল পৰিৱেশ হ'লে নিজেও বিভিন্ন কাম কৰিব পাৰে যেতিয়া বন্ধ হৈ থাকে বেয়া পৰিস্থিতি থাকে দুখীয়া মানুহবিলাকৰ বহুত দিগদাৰ হয় গতিকে আজি আমি 5 বছৰত চেষ্টা কৰিছোঁ প্ৰত্যেকটো ক্ষুদ্ৰ জনগোষ্ঠীক লৈ পেলাই আগুৱাই যোৱা সকলো একেলগে কাম কৰা আৰু সকলো যাতে সম অধিকাৰ পায় সমমৰ্যাদা পায় মাটি বাৰীৰ পৰা আদি কৰি সব অধিকাৰ পায় এইখিনি প্ৰথম 5টা বছৰত আমি প্ৰয়াস কৰিছোঁ আৰু বহুতখিনি কাম কৰিছোঁ